জয় শ্রী রাধে কৃষ্ণ। রূপের গৌরব কেন ভাই, হনিত্য এই কলেবৰ কভু নাহে স্থিৰতয়। সমন নাহিলে কিছু নাই, এই অঙ্গ শীতল হবে, আখি স্পন্দনহীন হবে, সীতাৰ আগুনে হবে চাই। মন্দ বা বেয়া বুলিলে বুজায় ভালৰ অনুপস্থিতি। যেনেকৈ অন্ধকাৰ হৈছে পোহৰৰ অনুপস্থিতি। যদি আপুনি সদায় নিজকে পোহৰৰ মাজত ৰাখে, তেনেহ'লে অন্ধকাৰৰ প্ৰশ্নই নাহে। ভগৱান হৈছে পূৰ্ণ মংগলময়, অল গুড। সেয়েহে আপুনি যদি সকলো সময়তে ভগৱত চেতনাত নিজকে নিমগ্ন ৰাখে, তেনেহ'লে বেয়া বা অমংগলৰ প্ৰশ্নই আহিব নোৱাৰে। পৃথিৱীখন এখন কাৰাগাৰৰ নিচিনা। কাৰাগাৰত আপুনি সুখ সুবিধা পাম বুলি আশা কৰিব নোৱাৰে। কাৰাগাৰলৈ পঠোৱা হয় শাস্তি বা দুখ ভোগ কৰিবলৈ। যদি দুখ বা শাস্তি দিয়া নহয়, তেনেহ'লে কয়দীসকলে কেনেকৈ শিক্ষা লাভ কৰিব? সেয়েহে শাস্ত্ৰত কৈছে, এই পৃথিৱীখন দুখলয়ম অশাশ্বতম। দুখালয়ম মানে হৈছে দুখ ভোগ কৰাৰ স্থান, আৰু অশাশ্বতম হৈছে ক্ষণস্থায়ী। আপুনি ভাবিব পাৰে যে আপুনি এজন ধনী ব্যক্তি, সন্মানীয় ব্যক্তি, আপোনাৰ এটা ভাল চাকৰি আছে, কিন্তু আপুনি আপোনাৰ সেই স্থানত বা পদত স্থায়ীভাৱে থাকিব নোৱাৰে। সেই দিনটো অৱশ্যেই আহিব, যিদিনা আপুনি আপোনাৰ সকলো ধন সম্পদ, মান সন্মান সকলো ত্যাগ কৰিব লাগিব। এয়াই হৈছে প্ৰকৃতিৰ নিয়ম। পৰৱৰ্তী জীৱনত আপুনি কি স্থান পাব, কি মান পাব, কি সন্মান পাব, কেনেকুৱা জীৱন লাভ কৰিব, আপুনি নিশ্চিত নহয়। পৰৱৰ্তী জন্মৰ কথা আপুনি নেজানে। হয়তো পৰৱৰ্তী জীৱনত এটা কুকুৰ, মেকুৰী, এটা ৰোগী, দৰিদ্ৰ বা এটা দেৱতাৰ শৰীৰ বা দেহ লাভ কৰিব পাৰে। সেই বিষয়ত আমি সম্পূৰ্ণ অজ্ঞ। যেনেকৈ পৰীক্ষা দিয়াৰ পিছত আমি ৰিজাল্ট কি হ'ব তাক নিশ্চিতভাৱে ক'ব নোৱাৰোঁ। কিন্তু দুখৰ বিষয় এই যে, যেনেকৈ আমি আমাৰ বৰ্তমানৰ জীৱনটোক উন্নত কৰাৰ কাৰণে চেষ্টা কৰোঁ, যত্ন লওঁ, কিন্তু পৰৱৰ্তী জীৱনটোৰ কাৰণে আমি একোৱেই নাজানো। পৰৱৰ্তী জীৱনৰ কথা বিষয়ে আমি অজ্ঞ। কিন্তু পৰৱৰ্তী জীৱনটো উন্নত কৰাৰ কাৰণে, সা সুবিধাৰে পূৰ্ণ কৰাৰ কাৰণে আমি এই জনমতে চেষ্টা কৰা উচিত, যত্ন লোৱা উচিত। সেয়াই হৈছে প্ৰকৃত মানৱ জীৱনৰ উদ্দেশ্য। হৰে কৃষ্ণ, হৰে কৃষ্ণ, হৰে কৃষ্ণ।